অসমত এনেকুৱা এখন পাহাৰ আছে য'ত কেতিয়াও ৰাতিপুৱা নহয়। সূৰ্য উঠিলেও ইয়াত অন্ধকাৰে হৈ থাকে। এই পাহাৰখনৰ নাম মানচিত্ৰ আছে, কিন্তু গাঁওবাসীয়ে ইয়াক অবিষাক্ত পাহাৰ বুলি কয়। প্ৰতিদিনে কুঁহাৰে ঢকা থাকে আৰু সূৰ্যৰ পোহৰ কেতিয়াও নপৰে। 5 বছৰ আগতে এজন যুৱক অনুপ তালৈ গৈছিল। তেওঁৰ খবৰ নাই, কেৱল গামোচা এটা আৰু লাঠিখন পাহাৰৰ ওপৰত পোৱা গৈছিল। বিজ্ঞানীসকলে কয় ই পৰ্বতৰ দিশ আৰু ছাঁৰ কাৰণ, কিন্তু লোকবিশ্বাসে কয় এই পাহাৰত অলৌকিক শক্তি কিবা আছে। কিনো সত্য, কল্পনা নে বাস্তৱ? স্থানীয় মানুহে সন্ধিয়াৰ পিছত ইয়ালৈ নাযায়। এই পাহাৰত গৰ্ভত কি আছে, সেয়া আজিও ৰহস্য। আপুনি কি ভাবে, এই পাহাৰটো সত্য অনুমোচিত হ'ব নেকি?